আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে। কিন্তু মই ঘৰত থাকিব নোৱাৰিলোঁ। 10 দিন পূৰ্বে ছুটি শেষ কৰি কাশ্মীৰ আহিলোঁ। বেয়া লাগি আছে অ' মা। আৰু কেইদিনমান ছুটিটো বেছিকৈ পোৱা হ'লে। দেউতাই আজি 3:30 বজাত ফোন কৰিছিল। ক'লোঁ গাড়ীতে আছোঁ, কনভয় চলি আছে। ফোনটো কটাৰ পাছত জানানে মা, প্ৰকাণ্ড শব্দ এটা হ'ল। সকলো ফালে কেৱল কলা ধোঁৱাৰে আৱৰা হ'ল। আমি বতাহত উৰি গৈ ছিটিকি পৰিলোঁ। সপোনতো ভবা নাছিলোঁ ভেলেণ্টাইন ডে দিনটো আমাৰ কাৰণে শেষ যাত্ৰা বুলি। সকলো ফালেই হোৱা ধোৱা লাগিল। চকুৰ আগত সকলো নিমিষতেই শেষ হৈ গ'ল। সপোনবোৰ সপোন হৈয়ে ৰ'ল। মা, তুমি সময়মতে দৰৱবোৰ খাই থাকিবা, বেমাৰ আছে নহয়। আৰু দেউতাক অকল কাম কৰি থাকিবলৈ নক'বা, জিৰণি ল'বলৈ ক'বা। ভণ্টি ভাইটিহঁতক ভালদৰে পঢ়িবলৈ ক'বা। আৰু মা, তুমি ভাইটিক বাইকৰ চাবিটো দি ভালদৰে চলাবলৈ ক'বা, কাৰণ আজিৰ পৰা বাইকখন তাৰেই হ'ব। মোৰ চকুটো কি কৰিছে মা? মা, মোৰ বুকুখন বহুত জোৰকৈ বিষাইছে অ' মা। মা, মোৰ হাতখন বিচাৰি পোৱা নাই অ' মা। তোমাক এবাৰ চাবলৈ মন গৈছে অ' মা। এবাৰ কাষলৈ আহা না মা। কোলাত এবাৰ লোৱা না মা। মা, এবাৰ আহা না মা।